তো গাইছ আহক আজি আমি হাঁস ধুনীয়াকৈ মাছে মাংস জুতি বুটিৰে খাওঁ। সেইফালে আমাৰ গাহৰি মাংস বনাই আছে। মাংস দেখি নাহাঁহিব, মানে আমি দুগৰাকী মানুহৰ কাৰণে বনাইছোঁ। সেইটো কাৰণে ইমানখিনি যথেষ্ট। এইফালে পেহীয়ে বনাই আছে, আমাৰ লগতে মাছো আছে, এইফালে কাৱৈ মাছ আছে, সেইকেইজনী আছে। এইবোৰ লাই শাক, ধনিয়া, আলু চব ৰেডি হৈ আছে ন। এইফালে মায়ে কলপাত এখন কাটি আনি মাছৰ পেটু পাতত দিবলৈ এনেকৈ শিকি আছে। আৰু এতিয়া পেটুখিনি পাতত দিব ধুনীয়াকৈ। ভাল লাগে পেটু যিহেতু কম, সেইটো কাৰণে তাত নিমখ আৰু হালধি দি এনেকৈ ভাত কেইটামান দি দিছোঁ লগত। লাই শাক দিয়ে দিলে, লাই শাক আলু ধনিয়া নাই দিয়া, ধনিয়া দিয়াই নাই। ধনিয়া নমাব সময় দিম আকৌ। এইফালে আপোনাৰ পাতত দিয়া মাছ, আপোনাৰ এনেকৈ মূৰটো তললৈ দি আছে, একো ওলোৱাই নাই। পেহীয়ে আকৌ ব্লেংকেট চেংকেট লৈ মায়ে কৈ আছে মানে ভিডিঅ' নুঠাবি দেই, মাৰহে খাবি, আমি হ'লেও উঠাই আছোঁ। এনেকৈ পেহীয়ে বা একো নাই। আৰু এতিয়া এইফালে লাই শাকৰ চাটনি, ইয়াত লাই শাক, পিঁয়াজ এনেকৈ কিবাকিবি দি আৰু এনেকৈ চাটনি। আৰু এইফালে আমাৰ মাংস ৰেডি, ইয়াত গাহৰি মাংস, লাই শাক, আলু। তাৰপাছতে এইফালে সেয়া আমাৰ ৰেডি এতিয়া খাবলৈ দাইল, এইফালে লাই শাকৰ পিটিকা, কাৱৈ মাছ পোৰা, এইফালে আকৌ এনেকৈ মাছ এজনী ফ্ৰাই কৰি লৈছোঁ, আৰু গাহৰি মাংস, আলু, লাই শাক আৰু এটা ভোট জলকীয়া। এনেকৈ কাৰ কাৰ প্ৰিয়, যদি মানে কাৰোবাৰ খাবলৈ ইচ্ছা আহি যাব দেই। আজিলৈ বাই বাই। আকৌ এটা মানে কেতিয়াবা আকৌ ভালকৈ এনেকৈ খালে দেখাম বাৰু দেই। বাই বাই।